এয়া দৰা কইনাই মাক শেষৰটো সেৱা কৰিলে আৰু এতিয়া যাবলৈ ওলাইছে আৰু বৰ জেঠাই কিনো নিয়মবিলাক উলিয়াই থাকে বাৰু কুশল লোৱাটো নাই দেখা পাই আৰু এই ভিডিঅ' ক্লিপছটো মোক ওচৰৰ বা এগৰাকী ভিতৰৰ পৰা লৈ দিছিলে তেওঁ ইমান বেছি দুখত আছিলে যে বাহিৰলৈ ওলাই আহিবলৈ সাহসেই নহ'লে আৰু ভিডিঅ'টো মই ইয়াতে লগাই দিছোঁ আৰু এয়া ছোৱালীৰ জীৱনটো এনেকুৱা নহয় জানো বাৰু এখন ঘৰত জন্মৰ পৰা ডাঙৰ হৈ অন্য এখন ঘৰত জীৱনটো কটাবলৈ বহুত কষ্ট হয় আৰু মিলিবলৈও মানুহবোৰৰ লগত সময় লাগে তথাপিও এয়া দৰা কইনা কান্দি কাটি গাড়ীত বহিছে আৰু কইনাই কান্দিয়ে আছে এয়া ছাইডত খুৰী বহি লৈছে আমি আমাৰ নিজৰ গাড়ীখনত যাম দৰা কইনা আগবাঢ়ক তাৰপিছতে আমিও পিছে পিছে গৈ আছোঁ কইনা থৈ আহিবগৈ লাগিব যিহেতু অকলে পঠিয়াই দিবও নোৱাৰি নহয় জানো গতিকে আমিও থ'বলৈ বুলি ওলালোঁ আজিৰ ভিডিঅ'টো ইমানখিনি আছিল অকণমানি ভিডিঅ' মই আচলতে কইনানো কেনেকৈ বিদায় দিলোঁ আমি গোটেই বিয়াখন দেখুৱাৰ পিছত এই সময়খিনি নেদেখুৱালে কিবা এটা আধৰুৱা হৈ ৰ'ব গতিকে ছোৱালীৰ জীৱন আৰু ন আমাৰো এতিয়া মোৰো এজনী ছোৱালী আছে ভয়ে লাগে ভাবিলৈ তথাপিও বহুত বেছি ধুনীয়া এক্সপিৰিয়েঞ্চ হ'ল তাই যাতে সদায় ভালে থাকে আৰু সকলোৰে লগত মিলিজুলি থাকিব পাৰে সেয়াই কামনা কৰিছোঁ সদায় ভালে থাকিবি হ'ব আৰু বেছি কন্দা কটা কৰিও লাভ নাই ন যাবতো লাগিবই এদিন হ'লেও এয়া দুখৰ সময় পাৰ হৈ গ'ল ধুনীয়াকৈ সুকলমে পাৰ হৈ গ'ল সম্পূৰ্ণ বিয়াখন আপোনালোকক দেখুৱালোঁ ভিডিঅ'বোৰত আপোনালোকে বহুত বেছি মৰম দিছে বহুত বেছি ভাল লাগিছে আৰু এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ ইয়াতে মই কেইখনমান ফটো লগাই দিছোঁ যাতে এই ফটোবিলাক মোবাইলৰ পৰা ডিলিট হৈ গ'লেও যাতে ইউটিউবত মোৰ সদায় চিৰযুগমীয়া হৈ যায় কাৰণ মোৰ জীৱনৰ এইখনেই প্ৰথম বিয়া আছিলে ময়ো বিয়া হৈ অহা নাই গতিকে আপোনালোকক জনাই দিছোঁ আৰু সেইকাৰণে কৈছোঁ বাৰে বাৰে এইখনেই মোৰ জীৱনত প্ৰথম বিয়া আছিলে মোৰ নিজৰ ঘৰৰ মোৰ একমাত্ৰ বা গতিকে এৰিলোঁ